নমস্কাৰ। আজি এটা নতুন ৰেচিপি লৈ মই আপোনালোকক ৰেচিপিটো দেখাব বিচাৰিছোঁ। অতি সহজতে মই কেনেকৈনো বনালোঁ ছাগলীৰ মাংস, খুব কম মছলাত। চাবচোন এবাৰ। মই পিঁয়াজ লৈছোঁ 3টা, আদা, নহৰু, জালুক, জিৰা, ধনিয়া আৰু গৰম মছলা। কেৰাহীখন গৰম কৰি ল'ব। গৰম হোৱাৰ লগে লগে তাত তেল দিব 2 চামুচ। তেল গৰম হোৱাত তাত এটা তেজপাত দিব। লগতে কাটি ৰখা পিঁয়াজখিনি দি দিব। যেতিয়াই পিঁয়াজখিনি ভাজ খাব, পিঁয়াজৰ গোন্ধটো নাইকিয়া হ'ব, ভজাৰ যিটো গোন্ধ আহিব, তেতিয়া তাতেই খুন্দি ৰখা আদা নহৰুখিনি দি দিব। দি আদা নহৰুৰ যিটো কেঁচা গোন্ধ সেইটো যাবলৈ দিব। মই মছলা বৰ বিশেষ ব্যৱহাৰ কৰা নাই। আদা নহৰুৰ গোন্ধটো যোৱাৰ পিছত তাত জিৰা, ধনিয়া, গৰম মছলা, হালধি জোখমতে, নিমখ জোখমতে সকলোখিনি দি অকণমান সময় ৰঙচুৱা হোৱাকৈ ভাজি তাত অলপ গৰম পানী দিব। ঠাণ্ডা পানী নিদিব, গৰম পানী দিব। গৰম পানী দি মছলাখিনি সিজিবৰ কাৰণে ঢাকোন মাৰি ৰাখি দিব। মছলাখিনি সিজাৰ লগে লগে তাত মাংসখিনি দি অলপ সময় ভাজি যেতিয়া তাৰ পৰা এটা তেল ওলাব, তেতিয়া আলুখিনি দি দিব। অলপ সময় ভাজিব। ভজাৰ পিছত তাত পানী দিব জোখমতে, যিমানখিনি পানী দিবলৈ বিচাৰিছে। যদি গ্ৰেভি বিচাৰিছে বোলে নহয় অলপ জোল লাগে, সিমানটো মতে পানী দি যেতিয়া উতল আহিব ভালদৰে নমাই থ'ব। ভাতৰ লগত নহ'লে ৰুটিৰ লগত খাই চাব। কেনেকুৱা পাই জনাব। খুব সহজতে বনাব পৰা ছাগলী মাংসৰ এটা সুন্দৰ ৰেচিপি। যদি ভিডিঅ'টো চাই সকলোৱে ভাল পায়, প্লিজ এটা লাইক কৰি দিব। এনেকৈ নতুন নতুন ৰেচিপি পাবৰ বাবে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।